এতিয়া আমি আছোঁ হাফলঙৰ ট্ৰেইন ষ্টেচন, যিটো ষ্টেচনত 4-5 মাহৰ আগত লেণ্ডশ্লাইড হৈ মেলি গোটেই বানপানী হৈ গৈছিলে। ট্ৰেইনৰ ৰাস্তাবিলাক এতিয়াও মাটি এইবিলাক লাগি আছে। চাওক, বাৰ্ড ৱাটছ টাৱাৰ জাতিংগা অল্ড, এইটো হ'ল কুকি জনগোষ্ঠী আৰু কুকি জনগোষ্ঠীৰ এইটো কটেজ। এতিয়া আমি ইয়াৰ পৰা যাওঁ, আপোনালোকে থাকক দেই, বাই বাই। আমি এতিয়া টানেল এটা পালোহি, এইটো টানেল মজা লাগিছে গাইছ, একদম মজা। Good morning, guys. Good morning, guys. Good morning and welcome back to my YouTube channel. এতিয়া মই আৰু মৃগাংকতাই গৈ আছোঁ চাহ খাবলৈ। মনটো তাৰ অলপ ফ্ৰেছ হ'ব গৈছে আৰু মৃগাংকতাই মই চাহ খাই তাৰপিছত আমি গা ধুম। তো আমি এতিয়া চাহ তাহ খাই আহিলোঁ, চাহ তাহ খাই আহি পূৰা আমাৰ ওলোৱা হৈ গ'ল, ফ্ৰেছ হৈ আহিলোঁ। ফ্ৰেছ হৈ এতিয়া আমি প্ৰথম ক'ত যাম? ইথনিক ভিলেজ বা জাতিংগা। প্ৰথম ইথনিক ভিলেজ বা জাতিংগা যাম, তাৰপিছত আমি যাম লামডিং হৈ। আমি কালি যোনটো ৰাস্তা আহিছিলোঁ সেইটো ৰাস্তা নাযাওঁ, কালি লংকা হৈ আহিলোঁ, আজি যাম আমি লামডিং হৈ। আৰু সেইফালে গ'লে আমি কি পাম? টানেল। আজি টানেল পাম। আৰু আমি এইবিলাক পূৰা ব্লেংকেটবিলাক পূৰা সামৰি কৰি থৈ গৈছোঁ। ভাল ল'ৰা গোটেইকেইটা, ভাল ল'ৰা পূৰা। এইখন বেয়া হৈছে, অলপ ঠিক কৰি থৈ যাওঁ বাৰু, এখন ঠিক কৰি থৈ যাওঁ। আমি ভালদৰে ঠিক কৰি থৈ গৈছোঁ আৰু এতিয়া আমি আমাৰ ৰাইডটো ষ্টাৰ্ট কৰোঁ। আপোনালোকক আকৌ মটৰ ব্লগত লগ পাই আছোঁ। আমি এতিয়া যাবলৈ ওলালোঁ, বাইকখন অলপ ক'ল্ড ষ্টাৰ্ট দি লৈছোঁ। এতিয়া আমি যাম জাতিংগালৈ, ব'লক এতিয়া আমি গৈ থাকোঁ। ৰাতিপুৱাই আমি এতিয়া গৈ আছোঁ জাতিংগা ফালে। জাতিংগা যাম, নহ'লে এথনিক ভিলেজ বুলি এখন আছে, এথনিক ভিলেজ, তালৈ যাম। এতিয়া চাই লওঁ প্ৰথম ক'ত যাওঁ। আমি লোকেশ্যনটো চাই লওঁ ফাৰ্ষ্টে, তাৰপিছত আমি ডিচাইড কৰিম যে কোনফালে যাওঁ। কালি বাইকখন গোটেই নিয়ৰ পৰি এসোপা চব শেষ হৈ গ'ল। মুকলিতে থ'লোঁ ৰাতি, ভালকৈ পাৰ্কিং নাই, মানে জেগাটো আছে কিন্তু ওপৰত একো নাই, তো পাৰ্কিং ভালকৈ নাছিলে। মুকলিত থোৱাৰ কাৰণে গোটেই নিয়ৰ হৈ গ'ল। এখনেই হ'ল হাফলং। আমি এতিয়া হাফলঙৰ মাৰ্কেটৰ মাজে মাজে গৈ আছোঁ জাতিংগা ফালে। আমি জাতিংগা হৈ লামডিং হৈ মৰিগাঁও পামগৈ। এইটো চাইডে যাব লাগিব ন? हाँ ठीक है, थैंक यू ठीक है, हाँ ठीक है। অঁ, আমি এতিয়া আকৌ একেটা ৰাস্তাই পালোহি। মই কৈছিলোঁ এইফালে আহিব লাগিব বুলি, আমি এতিয়া ঠিকে গৈ আছোঁ বাৰু। হাফলং চহৰখন শ্বিলংখনৰ নিচিনাই লাগে, অলপ শ্বিলঙেই আৰু প্ৰায় শ্বিলঙৰ নিচিনাই, কিন্তু শ্বিলঙত যিমান ৰুল আছে ইয়াত ইমান ৰুল নাই আৰু একো পাছ চাছ নালাগে আহিবলৈ। এতিয়া যাব লাগিব আমি ৰাইট চাইডে। ভাল ৰাস্তা, বহুত ধুনীয়া। আমি আজি ধুনীয়া ধুনীয়া টানেল পাম। আমি কালি আহোঁতে লংকা হৈ আহিলোঁ কাৰণে আমি টানেল নাপালোঁ, কিন্তু ৰাস্তা বহুত বেয়া আছিলে। মই শুনাৰ মতে হাফলঙৰ ৰাস্তা চব ভালেই, কিন্তু তাকে চাওঁ আজি ৰাস্তা কিমান ভাল কিমান বেয়া। ভিউ চাওক গাইজ, ভিউ মৰ্ণিং ভিউ। এখন আছে নিউ হাফলং, কোনফালে যে চাওঁ এতিয়া। নিউ হাফলং ফালে সোমাই যাওঁ বাৰু। আমি বহুত ওপৰৰ পৰা, এই পাহাৰৰ ওপৰৰ পৰা নামি তলৰ পালোহি। ট্ৰেইন ষ্টেচন পালোহি, কিন্তু জাতিংগা ক'ত আছে? এইটো হ'ল ট্ৰেইন ষ্টেচন হাফলঙৰ। এতিয়া আমি আছোঁ হাফলঙৰ ট্ৰেইন ষ্টেচন, যিটো ষ্টেচনত 4-5 মাহৰ আগত লেণ্ডশ্লাইড হৈ মেলি গোটেই বানপানী হৈ গৈছিলে। সেইটো ষ্টেচন পালোহি। আপোনালোকক অলপ দেখুৱাওঁ বলকচোন ষ্টেচনটো। এইটোৱে হ'ল সেই ষ্টেচনটো, নিউ হাফলং লিখা আছে। এইবিলাক দেখিছে গোটেই লেণ্ডশ্লাইড হোৱা, এইবিলাক অলপ পানী দিছে এতিয়া লেণ্ডশ্লাইড নহ'বৰ কাৰণে। এইটোৱে হ'ল ট্ৰেইন ষ্টেচনটো, এতিয়া চাফা কৰি আছে চাওক। গোটেই মাটিয়ে আহি আগুৰি ধৰিছিলে। ট্ৰেইনৰ ৰাস্তাবিলাক এতিয়াও মাটি এইবিলাক লাগিয়ে আছে, চাওক মাটি এতিয়াও লাগিয়ে আছে। এইবিলাক ঠিক কৰি আছে লাহে লাহে, দিন লাগিব চাগে অলপ এইবিলাক ঠিক হওঁতে। এইবিলাকৰ পৰা মাটি খহি আহিছিলে
মাটি খহি গোটেই ইয়াত বানপানী হৈ গৈছিলে। এতিয়া অলপ ৰিকভাৰ হৈছে আৰু চাগে অলপ দিন লাগিব এইখিনি গোটেই ফুল ৰিকভাৰ হওঁতে। তো এতিয়া সোনকালে ঠিক হ'লেই হ'ল আৰু এখন ভাল জেগা হয়, এটা ভাল টুৰিষ্ট প্লেচ হয় আমাৰ অসমৰ। আৰু তেনেকৈ আৰু ভাল হৈ থাকিলেই হ'ল আৰু আগতে যে তেনেকুৱা নহয়, তেনেকুৱা নহ'বৰ কাৰণে এইবিলাক বান্ধি দিছে, এইবিলাক ধুনীয়াকৈ বান্ধি দিছে শিল চিল দি ধুনীয়াকৈ। এতিয়া আমি ইয়াৰ পৰা আকৌ যাম জাতিংগা। এতিয়া জাতিংগা যাম, জাতিংগা গৈ আপোনালোকক দেখাম তাত জেগাটো কেনেকুৱা। ৰাতিপুৱা শুই উঠি যাবৰে যে হয় ৰাইডলৈ, অচিনাকি মানুহ অচিনাকি ঠাই এক্সপ্ল'ৰ কৰি কৰি ভাল লাগি যায়। কেনে লাগিছে গানটো? অলপ বনাই দিছোঁ এনেই আৰু। এই ৰাস্তা ভাল ৰাস্তা বিচাৰি আছোঁ, বেয়া ৰাস্তাহে ওলাই আছেচোন। বাকী যি কি নহওক আমি এতিয়া গৈ আছোঁ জাতিংগা। আৰু কিমান সময় লাগিব? আৰু প্ৰায় 2 নহ'লে 3 কিলোমিটাৰমান আছে আৰু জাতিংগালৈ। আমি পাইছোঁহি এতিয়া বাৰ্ড ৱাচ টাৱাৰ, জাতিংগা পাইছোঁহি। এখন অল্ড জাতিংগা, এইখিনিতে এতিয়া পাৰ্কিং কৰিব লাগিব। ইয়াত লিখা আছে বাৰ্ড ৱাচ টাৱাৰ জাতিংগা অল্ড আণ্ডাৰ ডিমা হাছাও ফৰেষ্ট ৱেষ্ট ডিভিজন হাফলং। বন্ধ নে কি বা এতিয়া? এই ওপৰত যায় চাগে, এইটো চাইডে যাব চাগে। এই মানুহটোক সুধিব লাগিব। জাতিংগা ৱাচ টাৱাৰটো কোনফালে যায়? এইটোৱে নেকি? এণ্ট্ৰি কোনফালে কৰিব লাগিব? एंट्री 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 कौन मान नहीं है? कितने बजे खुलेगा? खुला है? हाँ ठीक है। ये है घर बेटा चाओ खुला है ना? ठीक है আমি এটা সোমাও কি হয় চাওঁ। এইখিনিয়ে জাতিংগা ৱাচ টাৱাৰ, এইখিনি পাই চাব পাৰে। এইফালে ৰ'দ ওলাই আছে ধুনীয়াকৈ, আৰু এইটো হ'ল পাহাৰ। ধুনীয়া ভিউ এটা আছে, চাওক ধুনীয়া ভিউ এটা আছে, আৰু চৰাই এটাও দেখা নাই এতিয়ালৈকে। এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু বহুত দূৰ যাব আছে ঘৰলৈ। এতিয়াও প্ৰায় 250মান কিলোমিটাৰ আছে, 250 নাই অলপ কম আছে। এতিয়া সোনকালে যাওঁ ইয়াৰ পৰা। আৰু ইয়াতে চৰাইবিলাক আত্মহত্যা কৰে বুলি শুনিছোঁ, আন্ধাৰ কাৰণে, মানে একো দেখা নাপায় এইফালে। এতিয়া যাওঁ আমি, ব'লক। অঁ সঁচাই চৰাই এটাও দেখা নাপালোঁ ইয়াত। এতিয়া এথনিক ভিলেজত যাম গাইজ। कितना दूर है? 1 घंटा गाड़ी जाने की 20 मिनिट। এতিয়া আমি যাব ওলালোঁ। এতিয়া এথনিক ভিলেজ যাম। সেইটো এটা চাবলগীয়া জেগা বোলে, চাওঁ বাৰু কেনেকুৱা। মাহুৰ আছে 15 কিলোমিটাৰ, মাইবং আছে 40 কিলোমিটাৰ, আৰু শিলচৰ আছে 100 কিলোমিটাৰ। আমি এতিয়া কোনফালে বা যাব লাগিব, সুধিব লাগিব এতিয়া ক'ত বা যায়। भैया इस तरफ जाने पड़ेगा? ठीक है। এতিয়া আমি যাব লাগিব ৰাইট সাইডে যাব লাগিব। ठीक है चलो। এইটো ৰাস্তা শিলচৰো যাব পাৰে। বাৰ্ড ৱাচিং টাৱাৰটোৰ পৰা যিটো পাহাৰ দেখি আছিলোঁ, সেইটো পাহাৰৰ মাজে মাজে আমি গৈ আছোঁ। এতিয়া এইটোৱে পাহাৰটো। আমি পাইছোঁহি এথনিক ভিলেজ। এতিয়া তললৈ যাব লাগিব আমি। গাইজ ভিউ চাওক, ভিউ কি ধুনীয়া ভিউ চাওক। ৱে টু এথনিক ভিলেজ। আমি যাব লাগিব এতিয়া এইফালে। এইটো চাইডে যাব লাগিব। অলপ ধৰি দিয়ক, অলপ ধৰি দিয়ক। এই মানে যোনটো এৰো লিখা আছে, এৰোটো মানে অলপ
মোচা গৈছে সেইকাৰণে ধৰিব পৰা নাছিলে এতিয়া আমি এফালে যাব লাগিব ইমান চেপে চেপে ৰাস্তা চব মানে খানা চানা খাই ইয়াত পিকনিক প্লেচ গাইজ ভিউ চাওক ভিউ কিমান ধুনীয়া ভিউ চাওক পাহাৰৰ মাজত মানে চবফালে পৰা পাহাৰে আগুৰা ভুল হ'ল নেকি তাত এৰ'ডাল ঠিকেই লিখা আছিলে কিন্তু ইয়াত ক'তা ইফালেহে দেখুৱাইছে গুগল মেপখনে ইফালে দেখুৱাইছে অঁ সাইনবোৰ্ডখন মাৰা হৈ আছে এইটো চাইডে অঁ তাকেইতো চাইনবোৰ্ডখন এৰ' লিখা আছে এইটো চাইডে আৰু গুগলে দেখুৱাইছে এইটো চাইডে এতিয়া কোনফালে সঁচা এতিয়া এই ইথিনিক ভিলেজ বনাইহে আছে নেকি সেই ইথিনিক ভিলেজ বনাই আছে এখন কি ভিলেজ এখন এম টি ভিলেজ এখন ইথিনিক ভিলেজ নহয় এম টি ভিলেজ জনশূন্য এতিয়া আকৌ উপায় নাই আকৌ ঘূৰিব লাগিব আমি এনেই আহিলোঁ এইটো চাইডে গোটেই ৰাস্তাও বেয়া আৰু একো গাঁও চাওঁ একো নাই এইফালে এনেই লিখা আছে এতিয়া চাওঁ কি হয় এতিয়া মই আগত গৈ অকণমান ৰওঁগৈ মৃগাং কথা আহি থাকিব এতিয়া মৃগাং কথা হ'লে মই অলপ ৱেইট কৰোঁ আহি আছে এতিয়া চাগে এইফালে যাব লাগিব কিন্তু এৰ'ডাল লিখা আছে এইটো চাইডে চাওকচোন যদি ধৰিব পাৰিছে এই চাওক মই দেখুৱাই আছোঁ আপোনালোকক চাওক এৰ'ডাল চাওক কোনফালে লিখা আছে এইফালে দেখুৱাইছে এইটো ৰাস্তাত দেখুৱাইছে কিন্তু গুগল মেপে দেখুৱাইছে এইটো ৰাস্তাত চিধা এতিয়া মই এইফালে যাওঁ এইফালে গৈ চাওঁগৈ এতিয়া ক'ত আছে প্লেচখন আজি বিচাৰিমেই এখন আৰু সেইখনতো এম টি ভিলেজ হৈ গ'ল এতিয়া এথিনিক ভিলেজখন আচলখন বিচাৰিম এইখন এখন চাইনবোৰ্ড ইয়াতো লিখা আছে এথিনিক ভিলেজ এখন বা ক'ত হৈ এতিয়া চাওঁ এথিনিক ভিলেজখন এইখনে চাগে অৰিজিনেলখন এইখিনিৰ পৰা ৰাস্তা নাই আৰু এতিয়া কোনফালে পৰা যায় এইখনেই চাগে এথিনিক ভিলেজ হয় হয় এইখনেই এইখনে হ'ল এথিনিক ভিলেজ এইখনৰ টোটেল এৰিয়া আছে 1680 বিঘা 1680 বিঘা আছে টোটেল অঁ ঠিক আছে এতিয়া ভিতৰত চাওঁ কি আছে এইখনে হ'ল এথনিক ভিলেজ আমি এতিয়া ভিতৰত যাওঁ কি আছে চাওঁ আমি এথনিক ভিলেজত এণ্ট্ৰি কৰিলোঁ ইয়াত ফিজ লৈ নলয় একো নাজানো না ফিজ নাই বা এখন লণ্ডন পিংক এটা লণ্ডন পিংক গছ তাৰপিছত তলা মাৰা হৈ আছে এইটো বৰ্তমান মানুহ চানুহ কোনো দেখা নাই কৃষ্ণচূড়া এইজোপা কৃষ্ণচূড়া গছ আমাৰ তাতো আছে বাৰু আমাৰ তাত নাথাকা কিবা আছে নেকি চাওক ভাল লাগিছে জেগাটো পূৰা শান্ত পৰিৱেশ এইটো ট্ৰেডিশ্যনেল ডেন্স কোড হয় এইটো ট্ৰেডিশ্যনেল ডেন্স কোড ইয়াত কিবা ট্ৰেডিশ্যনেল ডেন্স কিবা কিবি পাতে কিবা প্ৰগ্ৰেম চগ্ৰেম পাতে ইয়াতে চাওঁ এটা ভিতৰত সোমাই এইটো এই ধুনীয়াকৈ মাজতে অলপ খালী জেগা আছে ইয়াত আপোনাৰ প্ৰগ্ৰেমবিলাক হয় চাগে আৰু এইবিলাকত মানুহ চানুহ বহিব পাৰে এইবিলাক ডাঙৰ আছে অলপ এইটো চাওক ভাল লাগিছে জেগাটো ভাল লাগিছে হা এইটোৱে জেগাটো ভাল লাগিছে জেগাটো এটা চাবলগীয়া জেগা আপোনালোকে কেতিয়াবা হাফলং আহিলে এইখিনি জেগা চাব চাই মেলি এবাৰ এক্সপ্ল'ৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে জেগাটো আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি দিব মই ভাবিছিলোঁ এইটো মোক কোনে চাই আছে তেতিয়াহে ওচৰত আহি গম পাইছোঁ এটা মূৰ্তি আছে ইয়াত হামাৰ কটেজ কুকি কটেজ ইয়াত কটেজ কিছুমান আছে জেগাটো কেনেকুৱা লাগিছে মজা ভাল লাগিছে চাই বহুত শান্ত পৰিৱেশ বহুত ধুনীয়া জেগা এইবিলাক আগৰ নিচিনা নাইকিয়া হ'ল প্ৰতিটো কটেজৰ সন্মুখত এনেকুৱা এজন আছে মানে ষ্টেচু এজন আছে ইয়াত কিবা নাম লিখা আছে গাংটে এই গাংটে নাম লিখা আছে অঁ এটা জনজাতি এইটো হ'ল কাৰ্বি জনজাতি ঘৰ মানে এইটো এনেকুৱা কাৰ্বি জনজাতি মানে প্ৰতিটো জনজাতিৰ ঘৰবিলাক এনেকৈ দিয়া আছে এইটো কাৰ্বি জনজাতি ঘৰটো এনেকুৱা এইটো ৰাংখল জনজাতি ঘৰবিলাক এনেকুৱা এইটো ভিতৰৰ পৰা দেখুৱাই আছোঁ হাংখ্ৰল জনজাতি ঘৰটো কেনেকুৱা এইটো হাংখ্ৰল জনজাতি ঘৰ চব বাঁহৰে বনাইছে আৰু এইটো হয়তো এইটো নতুনকৈ বনাই আছে এতিয়া বৰ্তমান এইবিলাক চব চেঞ্জ কৰিছে চাগে আৰু এইবিলাক চাগে এইটো চাগে পাকঘৰ হ'ব সৰু পাকঘৰ আৰু এইফালে বাহিৰত যোৱা এইটো হ'ল খেলমা জনজাতি
আৰু এইটো হ'ল তেখেতৰ ঘৰ। এজন হ'ল বিয়াতে জনজাতীয় লোক, আৰু এইটো বিয়াতে জনজাতীয় কটেজ। চাওঁ এতিয়া কেনেকুৱা এইটো ভিতৰত বিয়াতে। এই সৰু জেগা এটা আছে এইটো, আৰু ইয়াতে এনেকুৱা জেগা এটা আছে, এইখিনিত জুই চুই ধৰে। আৰু ইয়াতো সৰু ঘৰ এটা আছে এনেকুৱা, সেইটো চাগে পাকঘৰ হ'ব। ইয়াতো বাহিৰতকৈ আৰু চাং টাং আছে, ইয়াত চাগে কিবা মাছ চাছ পোৰা কিবা কিবি কৰে। আৰু এইফালেও জেগা এটা আছে, নে বাঁহ চাহ অলপ ভাগি আছে, ইয়াত সোমাব নাই, নহ'লে পৰি থাকিম, অলপ ভাগা হৈ আছে। এয়াই জেগা। এইটো হ'ল ভাইফেই কটেজ, ভাইফেই জনজাতীয় লোক, এইটো ভাইফেই কটেজ। ভিতৰত আছে জেগা, ভিতৰত এবাৰ চাই আহিছোঁ, কিন্তু ভিতৰত সোমাব ভয় লাগিছে, মানে বাঁহবিলাক অলপ পচি আছে। এই দেখিছে বাঁহবিলাক পচি আছে, ইয়াত সোমালে তলত পৰিমগৈ, সেইকাৰণে এতিয়া নোসোমাওঁ। এতিয়া আগত আৰু বহুত আছে এইবিলাক, ইয়াত দেখুৱাই থাকিলে শেষেই নহ'ব। এজন ৰংমেই চাওক, এজন ৰংমেই, এখেতক চাওক, পূৰা মজা লাগিছে দেখিব, নাইচ। আৰু তেখেতলোকৰ ঘৰটো চাওক, ঘৰটো বহুত ধুনীয়া, কাঠেৰে বনাইছে, বাকী এটা বাঁহৰ, এইটো কাঠৰ। এইটো সোমাবচোন ভয় লাগিছে অলপ, এইটো পকা। এবাৰ সোমাই চাওঁ কেনেকুৱা লাগে। এইটো তলৰখিনি হ'ল পকা, আৰু নাই একেই, বাকী চব একেই, তলৰখিনি অলপ পকা হৈ আছে। পকা মানে ইয়াত পকা কাৰণে দিছে, এনে বাঁহ থাকে চাগে, কিন্তু ভালেই লাগিছে জেগাটো। নতুন নতুন জনজাতীয় লোক কিছুমানৰ কথা জানিলোঁ আজি, আৰু এইফালে ঢেৰ আছে, বহুত আছে, গৈ থাকিলে শেষেই নহ'ব চাগে আজি। ইয়াত আছে, বহুত আছে, এইবিলাক দেখিব পাইছে, বহুতকেইটা আছে। এতিয়া গোটেই সোপা নাচাওঁ, আৰু এতিয়া অলপ বাকী বেলেগ জেগা চাওঁগৈ বোলক। এতিয়া আমি ইয়াৰ পৰা যাওঁ, আপোনালোকে থাকক দেই, বাই বাই, বাই বাই, হাই হাই, ঐ পৰিলোঁ হয়, বাই বাই, বাই বাই। বা এইটো কি সোপা বান্ধি আছে নেকি? এইটো কি হামাৰ জনগোষ্ঠী, আৰু এইটো আছে কুকি জনগোষ্ঠী। এইটো হ'ল কুকি জনগোষ্ঠী, আৰু কুকি জনগোষ্ঠীৰ এইটো কটেজ। এইটোৱে হ'ল ইথনিক ভিলেজ এখনেই। এতিয়া আমি ইয়াৰ পৰা সোনকালে যাওঁ, ৰাস্তাই ৰাস্তাই কি পাওঁ আমি চাই চাই গৈ থাকিম। এতিয়া প্ৰথম আমি বাইকৰ ওচৰত যাওঁ, বাইকৰ ওচৰত গৈ আমাৰ ৰাইডটো এইখিনিৰ পৰা ষ্টাৰ্ট কৰোঁ। এতিয়া আমি ইয়াৰ পৰা যাওঁ ঘৰৰ অভিমুখে। ফেষ্টিভেল কেতিয়া? 15 অক্টোবৰ হয় ন? অঁ, এইবাৰ মানে 15 অক্টোবৰত হৈছিলে। আমি এতিয়া যাব লাগিব ইয়াৰ পৰা সোনকালে। এতিয়া সময় হ'ল 9:55 হ'ল। এতিয়া যাওঁ আমি ইয়াৰ পৰা ব্লক। কোনোবা মাংস পেলাই থৈ গ'ল, চাওক গাইছ, মাংস। কোনোবাই চাগে খানা খাব আহিছিলে, খানা খাব আহোঁতে মাংস পেলাই থৈ গ'ল, খাবই নাপালে বেচেৰাহঁত। আমি এতিয়া এথনিক ভিলেজৰ পৰা ওলালোঁ, এতিয়া আমি যাব লাগিব চিধা। মাজে মাজে যদি কিবা পাওঁ আপোনালোকক দেখুৱাম, আৰু আমিও চাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু যদি ভাল পাইছে ভিডিঅ'টো চাই এটা ধুনীয়া লাইক কৰি দিব। কালি প্ৰথম দিনটোত আমি গোটেই দিনটো বাইকতে আহি থকা গৈছে, একো ভালকৈ চাবই নাপালোঁ, খালি এটা ভিউ পইণ্ট চাইছোঁ। আমি প্ৰথম চালোঁ আজি ট্ৰেইন ষ্টেচনটো, আৰু ইথনিক ভিলেজ চালোঁ, জাতিংগা চালোঁ। আৰু যদি কিবা পাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি গৈ আছোঁ ঘৰৰ ফালে, লামডিং ৰাস্তাটোত যাব লাগিব। এতিয়া কোনফালে যাব লাগিব চাব লাগিব। ৱে টু হাফলং, আমি যাব লাগিব এতিয়া এইটো চাইডে গ'লে আমি আকৌ পাম হাফলং। এতিয়া আমি যাব লাগিব এইটো চাইডে। এই ৰাস্তাবিলাক ভালকৈ বনাই আছে, এই পাহাৰ কাটি কাটি বনাই আছে দেখিছে। এইবিলাক চব লেণ্ডশ্লাইড হোৱা মাটি, ইয়াতো লেণ্ডশ্লাইড হয়, এইবিলাক চব লেণ্ডশ্লাইড হোৱা জেগা। কালি আমি লংকা হৈ অহাৰ কাৰণে ৰাস্তাটো বহুতখিনি বেয়া পালোঁ, আৰু বহুত পুকুৰী ৰাস্তা আছিলে। কালি এইফালে অহা হয় অলপ সোনকালে পালোঁহি হয়, আৰু একো নাই, যোৱাকালি অলপ এডভেঞ্চাৰ হ'ল, সেইকাৰণে এইটো ৰাস্তাত অহাৰ কাৰণে, লংকা হৈ অহাৰ কাৰণে কালি অলপ এডভেঞ্চাৰ কৰিলোঁ। আৰু আজি গোটেইটো ভাল ৰাস্তাই পাম বুলি আশা কৰিছোঁ। কি ধুনীয়া জেগা চাওক গাইজ। মই এই নেচাৰৰ মাজত যিমান ফিল পাই আছোঁ, আপোনালোকে পাইছে নাই গম নাপাওঁ, কিন্তু মোৰ কিন্তু বহুত ভাল লাগিছে জেগাটো। চাবলগীয়া বস্তু বহুত আছে, আৰু আমি বহুত জেগা যোৱা নাই বাৰু। আৰু এতিয়াও আমাৰ 150 কিলোমিটাৰমান আছে ঘৰ, 150 বেছি আছে, কিন্তু আমি যাম আজি লামডিং হয়। ঠিক আছে, এতিয়া আমি গৈ থাকোঁ ধুনীয়াকৈ ন। আপোনালোকেও ভিডিঅ'টো উপভোগ কৰি থাকক আৰু চাই থাকক।
আমি অলপ তেল ভৰাই লওঁ কাৰণ মোৰ বাইকখনৰ তেল অলপ কমি আছে। ইয়াত তেলৰ দাম হ'ব 99 500। ये 99 है ना तेल का प्राइस। हाँ এতিয়া আমি যাওঁ আকৌ গাইজ। ফাৰ্ষ্ট টানেল আমি পালোঁ, এইটো সৰু টানেল আৰু আমি যাব লাগিব টানেলটোৰ ভিতৰেদি। এইটো এটা সৰু টানেল, ডাঙৰ টানেল নহয়। আমি এতিয়া যাব লাগিব এইটো চাইডে। ৱে টু গুৱাহাটী লিখা আছে, এতিয়া কোনফালে যোৱা হয় চাই লওঁ। মোৰ আগচকাটো বিটটো কম আছে, এনেকুৱা সৰু সৰু গিটিটো থাকিলে অলপ ভয় লাগে, তাৰমানে শ্লিপ কৰে বুলি। এইবিলাকৰ লাহে লাহে যাব লাগে, সেইকাৰণে আপোনালোকেও কেতিয়াবা বাইক চাইক আনিলে এই সৰু সৰু গিটিবিলাকৰ পৰা বাচি থাকিব। বেছিভাগ এক্সিডেণ্ট এনেকেই হয়। গুৱাহাটী আছে 299, নগাঁও আছে 179, লামডিং আছে 81। আমি যাব লাগিব নগাঁৱলৈকে 179। তো ফাইনেলি আমি পালোহি টানেলটো, যোনটো টানেলৰ কথা আমি কৈ আছিলোঁ, এইটো টানেলটো। এতিয়া আমি এইটো মাজতে যাব লাগিব ঘৰলৈ। আমি এতিয়া টানেল এটা পালোহি, এইটো টানেল। আমি এইটো পাৰ হৈ যাম, তাৰ আগত ফটো চটো উঠোঁ। আৰু এইফালে ধুনীয়া এটা নেচাৰ আছে, চাওক পাহাৰ চাহাৰ আছে। এতিয়া আমি টানেলৰ মাজেদি যাম, টানেলত এণ্ট্ৰি কৰিম এতিয়া। ব'লক, টানেলৰ ভিতৰত প্ৰথমবাৰ মই বাইক চলাম এতিয়া, ফাৰ্ষ্ট টাইম। মজা লাগিছে গাইছ, একদম মজা। ফাৰ্ষ্ট টাইম টানেলত, বহুত ধুনীয়া লাগিলে। অলপ ৰৈছোঁ, পানী চানী অলপ খাই লওঁ। পানী খাই লওঁ, তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম হা। পানী চানী খাই হৈ গ'ল মোৰ, এতিয়া যাওঁ। এইটো চাইডে মাইবং যায়। বৰ্তমান সময় হ'ল 11:16। নগাঁৱলৈ এতিয়া আছে 165 কিলোমিটাৰ চাওক। আৰু ৰাতিপুৱাৰ পৰা আমি একো খোৱাই নাই। বিজ্ঞানকতাই মই যি চাহ আৰু কেক খাইছিলোঁ, তাৰপিছত মোৰ মনটো নাইতো একোৱেই খোৱা নাই। এতিয়া প্ৰথম কিবা এটা খাই ল'ব লাগিব, বহুত ভোক লাগিছে গোটেইকেইটাৰে। কি ৰাস্তাও গাইছ, বাইক চলাই কিন্তু এক্সিডেণ্ট লাগিছে আৰু। সেইখিনি কোন জেগা পাইছোঁহি গম পোৱা নাই। তো গাইছ আমি এতিয়া পালোঁহি লাংটিং পালোঁহি। এতিয়া ইয়াতে কিবা এটা খাই লওঁ, বহুত ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো এটা খাব পোৱা নাই। এতিয়া ফাৰ্ষ্টে কিবা এটা খাই লওঁ আমি গোটেইকেইটাই। চাহ খাব আহিছিলোঁ, কিন্তু এতিয়া ৰুটিও আছে, ৰুটিও খাই লওঁ। আমাৰ এতিয়া ৰুটি আহিলে, এতিয়া ৰুটি চুটি খাই লওঁ। মিঠাঙাতে এতিয়া খাই আছে, চবেই ভোকত আছে, সেইকাৰণে চবেই খাই আছে। আমিও এতিয়া খাই লওঁ ধুনীয়াকৈ। চব্জি আছে, ৰুটি আছে, খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তো ফাইনেলি আমি ধুনীয়াকৈ খাই বৈ ল'লোঁ, ৰুটি আৰু চব্জি আৰু চাহ। এইখন দোকানতে খালোঁ, এইখনতে
আৰু এতিয়া আমি ধুনীয়াকৈ গৈ থাকোঁ আকৌ এতিয়া সময় হ'ল 12:38 এতিয়া আমি ইয়াৰ পৰা সোনকালে যাওঁ তাৰপিছত থৈ লোৱা মই নাজানো নহয় মই নানাথা মানুহ আজি আমি ইয়াতে বহুত সময় ৰ'লোঁ এতিয়া এইখিনিৰ পৰা আমি যাওঁ আমি প্ৰায় 45 মিনিটমান সময় ৰ'লোঁ ইয়াতে এতিয়া ইয়াৰ পৰা আকৌ যাওঁ আৰু প্ৰায় 130 মান আছে ন 130 কিলোমিটাৰমান আছেনে আৰু 130 কিলোমিটাৰ আৰু 130 আছে 130 আৰু 130 কিলোমিটাৰ আছে তাৰপিছত আমাৰ ঘৰ পাই যাম তাৰপিছত আৰু প্ৰায় 3 ঘণ্টামান লাগিব চাগে কালি আমি এইখিনি জেগাতে ৰখিছিলোঁ এইখিনি জেগাত ৰখি আমি ৰিটাৰ্ণ হৈছিলোঁ লংকা হৈ হাফলং গৈছিলোঁ আৰু কালি আমি এইফালে চিধা যোৱা হয় ভাল ৰাস্তা পালোঁ হয় কালি চিধা নোযোৱাৰ কাৰণে এনেকুৱা ৰাস্তা পালোঁ আৰু আজি এইফালে গুচি আহিলোঁ তাৰমানে এক ৰাউণ্ড মাৰিলোঁ আমি লংকা ফালে হৈ হাফলং হৈ আকৌ লামডিং ফালে আহিলোঁ আৰু নগাঁও এতিয়া গৈ আছোঁ নগাঁও আছে ইয়াৰ পৰা আৰু 65 কিলোমিটাৰ লংকা আছে আৰু 1 কিলোমিটাৰ যোৱাকালি আমি এইফালে গৈছিলোঁ মোৰ লেফ্ট চাইডে গৈছিলোঁ এইটো চাইডে হৈ গৈছিলোঁ আমি আৰু আমি আজি আহিলোঁ লামডিং হৈ ডাইৰেক্ট চিধা তো ফাইনেলি আমি লংকা পাৰ হ'লোঁ আৰু 55 কিলোমিটাৰ পিছত পাম আমি নগাঁও আৰু তাৰপিছত আমি ধুনীয়াকৈ ঘৰ পামগৈ আৰু এই দুদিন আমি পূৰা ধুনীয়াকৈ এনজয় কৰিলোঁ ন হা যোৱাকালি আজিয়ে কেনেকুৱা লাগিলে বহুত ধুনীয়া লাগিলে আমি বহুত এনজয় কৰিলোঁ ভাল লাগিল আৰু আমি আপোনালোকক কি দেখুৱাব পাৰিলোঁ নাজানো আৰু আমি বহুত এনজয় কৰিলোঁ ভাল লাগিল বহুত আৰু 50 কিলোমিটাৰ আৰু 50 আছে আৰু 50 ন আৰু 55 আৰু 55 কিলোমিটাৰ পিছত আমি পাম নগাঁও আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু একেখিনি ৰাস্তা কিমান দুখ থাকিম এইখিনি চবেই চিনিয়ে পায় নগাঁও চগাঁওখিনি মজা লাগে এতিয়া আজি এইখিনিতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'টো আৰু জেগাবিলাক চাব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে পাৰিলে হাফলংখন এবাৰ চাব আহিব অ'কে বাই বাই